আজি মই এটা প্ৰশ্ন অসমবাসী ৰাইজক সুধিবলৈ বিচাৰিছোঁ। এই কথাটো আচৰিত লগা নাইনে? সেই আমাৰ যোনজন প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছৰ পৰা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ কেইবাৰ ভ্ৰমণ কৰিবলৈ আহিলে? প্ৰায় 5বাৰ 6বাৰ, মই যদি মিছা কোৱা নাই। কিন্তু আজি এই 5-6বাৰ অহাৰ পিছতো, 5 দিন 6 দিন থকাৰ পিছতো কিয় আজি জুবিনদাৰ সেই আমাৰ অসমীয়াৰ আৱেগৰ কথা এবাৰ প্ৰকাশ নকৰিলে? যোৱাটো কথা বাদেই, জুবিন ক্ষেত্ৰলৈ যোৱাটো কথা বাদেই, জুবিনদাৰ ঘৰত গৈ দুখৰ সমভাগী হোৱা কথাটো বাদেই, কিন্তু জুবিনদাৰ কথাটো এবাৰ মুখত ওলাব লাগিছিল। এই কথাটোৱে কিন্তু অন্তৰত চুই গৈছে। আজি 2026ত নিৰ্বাচন আহি আছে, বিভিন্ন ধৰণৰ প্ৰলোভন দি আছে, বিভিন্ন কথা কৈ আছে, অসমীয়াৰ কথা কৈ আছে। কালি দেখিলে অসমখন বোলে নৰ্থ ইষ্টৰ ভিতৰত অসমৰ উন্নতি মানে নৰ্থ ইষ্টৰ উন্নতি। আজি অসমীয়া মানুহৰ কথা ভাবিবলৈ তেওঁৰ সময় নাই। আজি অসমীয়াৰ যোনটো আৱেগ আজি 5 মাহে ধৰি লৈ পেলাই কান্দি আছে, সেই 19 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত কান্দি আছে। তেওঁ গম পোৱা নাইনে, তেওঁক অৱগত কৰা নাইনে, তেওঁ আজিলৈকে গম পোৱা নাই এই অসমীয়াৰ আৱেগৰ কথা? অসমবাসী ৰাইজক প্ৰশ্ন সুধিছোঁ, এইবোৰ কি? এইবোৰ ভেকু ভাওনা। বহুতেই প্ৰতাৰণা কৰিলে, অসমীয়া জাতিটোক বহুতেই প্ৰতাৰণা কৰিছে। এতিয়া আঁচনি দিছে, বিভিন্ন ধৰণৰ আঁচনি দিছে, আৰু এই আঁচনিয়ে যে আমাক যে অসমীয়াক ধ্বংস কৰিব সেই কথাটো স্পষ্ট। হিতাধিকাৰী এইবোৰ আঁচনিয়ে জাতিটোক আগবঢ়াই নিনিয়ে। আমি প্ৰত্যেক বছৰে প্ৰত্যেকবাৰে আমাৰ এজন ব্যক্তিক হেৰুৱাই আছোঁ, কিন্তু আজি পৰ্যন্ত ন্যায় পোৱা নাই। লগতে আমি দাবী জনাব লাগে, জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় হ'ব লাগে, লগতে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। জয় আই অসম, জয় জুবিনদা। জুবিনদা ন্যায় নোহোৱা পৰ্যন্ত ক্ষান্ত নাথাকোঁ কিন্তু। আৰু 2026ত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়ক, সোনকালে ন্যায় দিয়ক। জয় আই অসম, জয় জুবিনদা।